চেনেল যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহি আছোঁ মই নগাঁও। একচুৱেলি ভিডিঅ'টো আৰম্ভ পৰা নহ'ল, আধাৰ পৰা হ'ল। মানে মোৰ বিশেষ মানুহ নাছিলে আৰু অহাৰ লগত, মই অকলে আহিলোঁ। কালি এটা মোৰ আগৰ মোবাইলটো পানীত পৰিলে। পানীত পৰি টাচপেডটো বেয়া হৈ গ'ল। গতিকে মই আজি নতুন এটা মোবাইল ল'বলৈ আহি আছোঁ নগাঁও। তাকে চাওঁ কি হয়। মোবাইলচোন কি আহিছে নতুন ৰিয়েলমি লওঁ বুলি ভাবিছোঁ। ৰিয়েলমি আপোনাৰ যিটো 5S হয়, 5S। আৰু মোৰ কাৰণে ধৰক স্পেচটো বেছি আছে, 128 GB আছে স্পেচটো। তাকে চাওঁ সেইটো পাওঁনে নাই মাৰ্কেটত। যদি পাওঁ তাকে ল'ম বুলি ভাবিছোঁ। ব'লকচোন যাওঁ চাওঁ। চ' আমি আহি নগাঁও পাবহি হ'ল। নগাঁও আহি পালোহি। এতিয়া নগাঁও ওচৰ পালোঁ আৰু নগাঁও পাম এতিয়া টাউনত সোমাম। একচুৱেলি টাউনত বেছি ভিৰ হয় যে, সেইকাৰণে মই টাউনত নবনাওঁ বুলি ভাবিছোঁ আৰু নবনাওঁ। সেইটো কাৰণে এইখিনিতে মই এইখিনি কথাখিনি চেছ কৰিম বুলি ভাবিছোঁ। দোকানত গৈ পেলাই যিখিনি হয় দেখাম আপোনালোকক। আৰু তাকে ব'লকচোন যাওঁ। ফাইনেলি মোবাইলটো লৈ আহিলোঁ। আহি এইখিনিতে ৰৈছোঁ অলপ। ৰৈছোঁ আৰু কথা ভাল বস্তুটো। আৰু একচুৱেলি নগাঁও ৰেডিঅ' টাইম বুলি ক'লে বিখ্যাত হয়, তাৰ পৰাই ল'লোঁ। মই বিচৰাটোৱে পালোঁ। বিচৰা ধৰণে যিখিনি বিচাৰিছিলোঁ সেইখিনিয়ে পালোঁ। আৰু মই যিটো ফোন বিচাৰিছিলোঁ সেই ফোনটোৱে পালোঁ। আপোনাৰ ৰিয়েলমি 5S, 128 GB ষ্ট'ৰেজ, 4 GB ৰেম আৰু 5000 mAh বেটেৰী হয়। ভাল আছে মোবাইলটো। তাকে চলাই চাওঁ কি হয়। এতিয়া আনিলোঁ আৰু তাৰে ফটো কেইটামান আপোনালোকক দেখাম। ফটো কেইটামান মাৰি দেখাম। বেক আপোনাৰ ফ্ৰণ্ট দুয়োটাই মাৰি দেখাম। আৰু আপোনালোকৰ ফোনৰ দামটো ক'বলৈ পাহৰি গ'লোঁ মই। দামটো হৈছে ল'লে 11,500 টকা লৈছে। ফ্লিপকাৰ্টত 10,999। ইয়াত 500 টকা বেছিকৈ ল'লে। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।